ক'তো ওলাই যাব নালাগে ঘৰতে থাকিবচোন এটাও কথা নুশুনিলে মোৰ তিনিওটা ওলাই গুচি গ'ল গোটেইবোৰ গাঁও ফুৰাত লাগিছেগে আইঐ চা তই আকৌ এনে না ভুকি নাথাকিবি তয়ো লগত যাব লাগিছিলে আকৌ নগলি কেলে ইয়াৰ পৰা তই একো তোৰ কথা বুজি চুজি নাপাওঁ ভাল কাম কৰিলে ঘৰত খাবলৈ নাপায়তো সেইকাৰণে লোকৰ ঘৰে ঘৰে গৈ খাই ফুৰেগে ইমানকে ক'লো বোলো নেযাবচোন নেযাব নাই কথা নুশুনে জানি থকা তইনো কি ভাল খানা বনাও চাহ দেউতাই মোক দি ফটকা দিছে ফুটাবলৈ তই পিছে সেই দোকানৰ কাৰণে থলি নে চব ফুটাবলৈ লৈ আহিলি সেই কিবা দোকানৰ কাৰণে ঢেৰ আছে মোক কেইটামানহে দিছে কিবা বাপে আৰু সেই কি কি হাঁহি আনিছে ফটকা দিছে জ্বলা আকৌ আদিও চাম আকৌ কেনেকুৱা লাগে এইটোক চকৰি বুলি কয় চকৰি এইটো যে চককে জ্বলি যায় যে সেইকাৰণে এইটোক চকৰি বুলি কয় চকৰি জানিছো চাব চকৰি নে ফকৰি কয় আজিলৈকে দেখিয়ে পোৱা আছো বাপে আজি দুখ বজাই দিয়াৰ কাৰণেহে আমি এইবোৰ দেখি পাইছো কিবা আইঐ চা এইটো চোন জ্বলি খাই হৈ থাকিলে ইমান অকণমান জ্বলিছে নে নহ'লেনো কি এটা জ্বলিয়ে থাকিব নি আৰু এইটো চকৰিটোৰ দাম কিমান আছিলে আপোনাক কেনে লাগেনো কচোন এটা 30 টকা এই কণীটা বাৰু 30 টকা ল'ব লাগে নে জ্বলিছিলে ফুচকে নমাই থাকিলে আইঐ চা তই কেলে বাৰু বাপে আহে দোকানৰ বস্তু আনিব লাগে মোৰ দেউতাৰ দোকান মানিমে তোৰ দেউতা মোৰ কিবা মোৰ ল'ৰা হয় কথা ক'বলৈ যাম কিনো লাগি আছে এইবোৰ অলাগতিয়াল কথাবোৰ কেলে লাগি আছে বাৰু না তই এইবোৰ কি কলগছ চকৰি ফকৰি এইবোৰ জ্বলা আকৌ দোষ হাপি দেৱালী হাপি দেৱালী তুইতো বা আমাক শুনোৱাচোন ইংৰাজী নে পিঙাজীত বৰ ধুনীয়াকৈ কয় নাপিনিকা আকৌ আৰু কচোন বৰ ভাল লাগিছে শুনি কচোন তেনেকৈ নাহে নহয় তাৰ আকৌ মোক খুদ আকৌ মাতিতেহে ক'ব পাৰিম তেনেকৈহে নেকি হেৰি কচোন মই আজি ৰতনী ঘৰ তুলসী পুৰি খাই আহিলোঁ কয় এতিয়া এইটো বৰ টান অকণমান ইজি এটা কচোন not tension I'm managing today I am in Lotani housing eating Lucian curry ba ayo mula tidur aku bos apa Tomorrow I'm going to Alecani. Ayo mo kunoto? Kata putal leksa may balay sa kotha ka balay sa English pa. Kiho anzi laga English ko sa to ha? Mamo ne janu bili bisa to English ka ba paane nuara? This don't take it ha. Bu kotha se yak misara. Kaya koin kita kana janu bili. Last time ha. বাৰু তাৰ পিছত এইবোৰ শুই থাকিব বাৰু এতিয়া সেই চকৰি কলগছ জ্বলা আকৌ আছি কণকো এটা দে আকৌ এটা চাবি দে মই এইটো জ্বলাম এইটো নহয় একেবাৰে চকটো ওপৰলৈ উৰি গুচি যায় জানা ভালকৈ চাবি আকৌ নহ'লে তই লগতে উৰি যাবি না আকৌ মই কিবা উৰি যাম নেকি এইটো কেনেকুৱাও আকাশখন ইমান ধুনীয়া লাগিছিলে শুন আৰু আছে নেকি আৰু এটা জ্বলাচোন এইটো ভাল লাগিছে এইটো আৰু নাই নহয় দেউতাৰ দোকান এটাই আছে দেউতাক কৈছে আৰু এটা কাইলৈ আনি দিবলৈ আহে ন এইটো আকৌ আনিবলৈ নকবি দেই বাপেৰাক এইটো বৰ দাম আকৌ এটাতে 150 টকা লয় মোক লাগিবই এইবোৰ পিছত দেখা যাব অকণ হেৰি তোমালোকৰ ঘৰত চাকি জ্বলালে নে পেহি জ্বলালো অকণ বা আমি ফুটকি জেঠাই ঘৰলৈ যাওঁ ফুটকি জেঠাই ঘৰত দিনে দিনে লাইট লগাইছে চামগৈ আহে না যাবি ৰ সেই মই মিঠাই আনি থৈছোঁ ন তহঁতৰ কাৰণে তহঁতি মিঠাই খাই ল'বি বৈ তাৰপিছত ক'ত যাওঁ গৈ থাকিবি বন্ধুসকল আমাৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই আৰু লগতে সকলোলৈকে দেৱালীৰ বহুত শুভেচ্ছা থাকিল হেপী দেৱালী